গাইজ গুড মৰ্ণিং আপোনালোকেতো জানে আজি হ'ল 15 আগষ্ট। তো এই মা গাড়ী চলাইছে আৰু মই উঠি আহিছোঁ। তো তাত এই পতাকা উত্তোলন কৰিব। তো তাত এতিয়া পতাকা উত্তোলন কৰিম। এতিয়া অকণমান দেৰি হৈ গ'ল, 8টামান বাজিল। এনেই মৰ্ণিঙে আমি পতাকাখন উৰাব লাগে। তো বলক আমি পতাকাখন উৰাই আহোঁ। তো ভিডিঅ'টো আপোনালোকে একেলগে চাই থাকিব, হয়নে নাই? ভিডিঅ'টো একেলগে চাই থাকিব না? বলক 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 এয়া বলক আহক আহক পতাকা উত্তোলন কৰিব লাগে। আজি এটা সুন্দৰ দিন আমি অৱলম্বন কৰিছোঁ। সকলো ৰাইজ একত্ৰিত হ'ব লাগে আৰু আমি তেতিয়াহ'লে আমি যিকোনো কামত আগুৱাই যোৱাত সহায় হ'ব, আমাৰ দেশখন জীয়াই থাকিব। আমি আহি পাই গ'লোঁ স্কুলৰ সন্মুখ। তো চাব পাৰে তাত যাম, এতিয়া পতাকা উত্তোলন কৰিম। তো গাইজ আপোনালোকে চাব পাৰে তাত এতিয়া পতাকা উত্তোলন কৰাৰ কাৰ্যসূচী চলি আছে আৰু মই বৰ্তমান স্কুলত আছোঁ। তো এই ছাৰো আছে ইয়াতে। তো চাওক তাতে তাৰমানে পতাকাখন কেনেকৈ দিব তাকে যোজা চলাই আছে চাওক। তো দেখা পাইছে ৰছাটো টানি আছে, উঠাব আৰু এতিয়া। আকৌ আহিলোঁ আপোনালোকৰ পতাকা কোনো বেয়া নাপাব, ৰাষ্ট্ৰীয় পতাকা। তো আমি উৰালোঁ, মা উৰালে আপোনালোকে দেখিলে ভাল ধৰণে। আৰু এতিয়া আমি গৈ আছোঁ গুৰেশ্বৰৰ ফালে। আৰু গুৰেশ্বৰত তাৰমানে তাত আগত কি হয় কি নহয় আপোনালোকক দেখুৱাম। তো আমাৰ মায়ে গাড়ী চলাই আছে চাওক। তো এতিয়া ভাবিছোঁ কি গুৰেশ্বৰলৈ যাওঁ আৰু আপোনালোকক গুৰেশ্বৰৰ যি আছে তাৰমানে কেনেকুৱা ধৰণৰ ৰাষ্ট্ৰীয় পালন কৰা হয় পতাকা, তো আপোনালোকক একদম দেখুৱাই যাম। তো ভিডিঅ'টো একেলগে চাই থাকিব। কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। আমি আজি তাৰমানে ফুৰিম বুলি ভাবিছোঁ। আৰু গাইজ দেখা পাইছে না, এইটো হ'ল দুৰ্গা মন্দিৰ, হ'ল বজাৰ, পুৰা একদম বজাৰ। এইটো হ'ল চিনেমা হল, আগত আছিল কিন্তু এতিয়া চিনেমা হল নাই বৰ্তমান এতিয়া এতিয়া তাৰমানে এইটো যেন দেখা পাই আছে। তো সেইটো হ'ল তাৰমানে চিনেমা হল, আগত আছিল, এতিয়া চিনেমা হলখন নাই, বন্ধ কৰি থোৱা আছে। আৰু এইটো হ'ল বিয়া ভৱন, চাই লওক, দেখা পাই আছে না, এইটো হ'ল বিয়া ভৱন। ইয়াত তাৰমানে আপোনালোকৰ যদি বিয়া চিয়া হয় ইয়াতে পাতিব আহিব। ইয়াত আপোনালোকে যদি ক'ৰবাত বিয়া চিয়া যদি কৰায় তেতিয়াহ'লে ইয়াত আহিব। তো গাইজ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে, আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে কমেণ্ট বক্স পূৰা ভৰি দিয়ক। কমেণ্ট বক্সত এটাই হ'ব লাগে, হেপী ইণ্ডিপেণ্ডেন্স ডে এণ্ড ভাৰত মাতা কি জয়। ভাৰত মাতা কি জয়। ভাৰত মাতা কি জয়। যদি ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে বন্ধু বান্ধৱী আপোনাৰ কাৰণে শ্বেয়াৰ কৰি দিব। তো আজিলৈ এৰিলোঁ। জয় হিন্দ, জয় ভাৰত।